আপোনালোকে আজি ৰসগোল্লা বনোৱা চাওক। এটা বাটিত প্ৰথমে নেমু ৰস ওলাই ল'ব অলপ। উতল অহাকে গৰম কৰিব। তাৰপিছত নেমু পানীখিনি ইয়াতে ঢালি দিব। এতিয়া গেছটো অফ কৰি থ'লেও হ'ব। তেতিয়া আপোনাৰ মিঠাইটো ছফ্ট হ'ব। গাখীৰখিনি এনেকৈ ভালকৈ লৰাই থাকিব আৰু চানাখিনি ভালকৈ হ'ব দিব। চাব অলপমান গোলাপীয়া টাইপৰ পানীৰ নিচিনা হৈ যাব। তাৰপিছত আপুনি গেছটো অফ কৰি ৰাখিছে এইফালে ভালকৈ কাপোৰ এখনত এইখিনি ভালকৈ চেকি ল'ব। চেকাৰ পিছত এনেকৈ ধুনীয়া এটা আটাৰ নিচিনা এটা হেৰি হ'ব। এইটো আপুনি ধুনীয়াকৈ সৰু সৰুকৈ লাড়ু বনাই এটা পাত্ৰত থৈ দিব। তাৰপিছত আৰু এটা পাত্ৰত 1 কাপ চেনি তাৰ লগত 3 কাপ পানী এনেকৈ মিহলাই গৰম কৰিব। যেতিয়া চেনি পানীখিনি উতল আহিব লাড়ুকেইটা এটা এটাকৈ ইয়াতে এৰি দিব। তাৰপিছত 5 মিনিটমান ইয়াতে ঢাকি থৈ দিব। চেনি পানীখিনিত আপুনি 1 বা 2টা ইলাচি দি দিব। গৰম কৰা পাত্ৰটো সলাই দিব, কাৰণ এই পাত্ৰটো পাতল আছিল ষ্টীলৰ, সোনকালে পানীখিনি শুকাই যায়। হৈ গ'ল আমাৰ। 5 মিনিট পিছত ঢাকনিটো উঠাই আনি অকণমান আৰু 5 মিনিটমান এনেকৈ লৰাই থাকিব। চাওক আমাৰ লাড়ুখিনি অকণমান ডাঙৰ ডাঙৰ হৈ আহি আছে। আকৌ মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। একেবাৰে নচোৱাকৈ গেছটো একেবাৰে কমাই